Hi guys, welcome back to my second vlog. আজি আমি গৈ আছো আমাৰ ওচৰতে থকা গাভৰু নদী চাবলৈ। আহক আপোনালোককো লৈ গৈ আছো। ভিডিঅটো স্কিপ নকৰিব, চাই থাকক। এতিয়া আমি গৈ আছো এতিয়া আমাৰ ৰাস্তা দি আপোনালোকক দেখাই আছো। আমি গৈ আছো দেই। চাওক আমাৰ মানে ৰাস্তাটো দি এনেকৈ নামি যাব লাগে, দেখাই আছো বাৰু কোনতে যাব লাগে। ওচৰতে বেছি দূৰ নহয় বাৰু। এইটো আমাৰ ৰাস্তাটো মানে বানপানী আহিলে আমাৰ এইখিনিলৈকে আহে আৰু এতিয়া চাওক পথাৰত গৰু, এতিয়াতো ধান চান নাই আৰু এয়া চাওক মানে যেতিয়া ইয়াতে বানপানী হয় ন, গোটেই মানে ইয়াত একদম গোটেই চাৰিওফালে হয় আৰু চাওক চবে মানে মাথাউৰিটো যে আছে তাৰ মানে অলপ আহনে থাকে আৰু কেতিয়াবাতো ডুবিও যায় বাৰু। গৈ আছো গৰুটোৱে ভাগ্যৱান মোক খোজা নাই, খুন্দ মাৰি দিয়া হয়তো মোৰ অৱস্থা বেয়া হ'ল হয় বাৰু। অকমানতে বাজিছো কেনেকে আহিছে। বহুত খেতি কৰিছে ইয়াতে সৰিয়হৰ, নদী কাণতে হয়। ইয়াতে তৰমুজো খেতি কৰে গৰমৰ দিনত। চোন কি খেতি কৰিছে মানে মই নামটো নাজানো ন, চ' আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন কিহৰ হয়। বহুত কৰিছে দেখোন, কি বা হয় মই চিনি নাপাওঁ দেই। আপোনালোকে জানিলে কমেণ্ট কৰি জনাব। এয়া চাওক গাভৰু নদী বহুত দূৰলৈকে আছে, কি ধুনীয়া হয়, মানে পিকনিক প্লেচো হয় ইয়াতে। দেওহাঁহ কেইটামান আছে, আমি অহাৰ কাৰণে মানে ওচৰতে আছিলে, উৰি গ'ল ভয় খাই পেলাই। অলপ ইফালে নদীখনৰ ইটো পাৰে আছে ন। এয়া চাওক নদী, সেইকেইটা হাঁহকেইটা এইখিনি চাওক একদম ক'লা হৈ আছে ন। আমিতো পিলিং বুলিয়ে কওঁ সাধাৰণতে, কি বুলি কয় ভালকৈ নাজানো বাৰু। ইয়াতে যদি আপোনালোকে পিকনিক খাবলৈ আহে মানে সৰু ল'ৰা ছোৱালী গ'লে বাৰু চাব, মানে ইয়াতে যদি সোমাই ওলাব নোৱাৰিব আৰু মানে তললৈ গৈ থাকিব। এয়া চাওক কেনেকুৱা ক'লা হৈ আছে। এইটো চাওক 15 নং ৰাষ্ট্ৰীয় ঘাইপথ হয় আৰু এইখন গাভৰু নদীত ওপৰত থকা দলংখন হয়। ইয়াতে এটা মন্দিৰো আছে দেই, আহিব পাৰে কোনোবা আহে যদি। ইয়াতে পিকনিক খাব আহিলেও আহিব পাৰে। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।